সুন্দরতা প্রকাশমান হয়ে ওঠে। হে সুন্দর, তোমার আৰাধনাই আমাৰ জীৱনৰ খেল। হে মোৰ সত্য, মোৰ জীৱনৰ লক্ষ্য তুমি। এই পথৰ সন্ধান দিওঁতাও তুমি। মানৱ জীৱনৰ চৰম লক্ষ্য উপনীত কৰোঁতাজনো তুমি। তুমি সকলোৰে আধাৰ। হে পৰমেশ্বৰ, পৰম ব্ৰহ্ম, ৰসময়ী ভক্তিৰ আধাৰ। তোমাক ভক্তি কৰাজনক, তোমাৰ প্ৰেমত মুগ্ধ হোৱাজনক, তোমাক প্ৰাৰ্থনা কৰাজনক, তোমাক চিন্তা কৰাজনক তোমাৰ ভক্তি প্ৰেমেৰে সদায় বুৰাই ৰাখা। যেনেকৈ ভোমৰাই ফুলত পৰি ফুলৰ মূৰত পান কৰি থাকোঁতে ফুলৰ গন্ধলৈ মন নকৰে, ঠিক তেনেদৰে ভকতেও তোমাৰ ৰস পান কৰি থাকোঁতে অন্য দিশৰ কথা পাহৰি তোমাৰ ৰসতে যুক্ত সংসাৰত তাপগ্ৰস্ত হৈ বিষয় বনে যা যাব ধৰা, কোলাহল বিষ পান কৰা, জীৱৰ মুখৰ পৰা বিষ কাঢ়ি আনি অমৃত ভিডিও করছে মানে ইয়ার করে এটা খুশি